নমস্কাৰ আৰু এক দুৰ্ঘটনাৰ খবৰ লৈ ষ্টুডিঅত মই নেনা। ৰাজ্যত যেহেতু দিনক দিনে বৃদ্ধি পাই আছে ভয়ংকৰ পথ দুৰ্ঘটনাসমূহ আৰু এইবাৰ বৰপেটা ৰোডৰ থানাৰ সন্মুখত সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী বাছে চোঁচৰাই নিয়াৰ ফলত নিহত হয় এজন ব্যক্তিৰ। সবিশেষ জনাই আছো টাইম 8ৰ দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰ। বৰপেটা ৰোড থানাৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী বাছে বহু দূৰ চোঁচৰাই লৈ যায় এজন লোকক। আৰু এবাৰ দুৰ্ঘটনাৰ স্থান বৰপেটা ৰোড থানাৰ সন্মুখত এখন দ্ৰুতবেগী বাছে বহু দূৰ চোঁচৰাই নিয়ে এজন ব্যক্তি। দুৰ্ঘটনাত নিহত হৈছে হাউলিৰ প্ৰকাশ চন্দ্ৰ সাহা। এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। নৃত্য গোপাল নামৰ এখন যাত্ৰীবাহী বাছে খুন্দিয়াই থৈ যায় প্ৰকাশ চন্দ্ৰ সাহাক। দুৰ্ঘটনাটোত দ্ৰুতবেগী বাছখনে বহু দূৰ চোঁচৰাই লৈ যায় ব্যক্তিজনক আৰু তাৰ পিছতে নিহত হয় প্ৰকাশ চন্দ্ৰ সাহা। আৰু বৰপেটা ৰোড আৰক্ষী থানাৰ সমীপতেই সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো। পুনৰবাৰ জনাই আছো এখন দ্ৰুতবেগী বাছে চোঁচৰাই নিয়াৰ ফলত নিহত হৈছে এজন লোক। বৰপেটা ৰোড থানাৰ সন্মুখত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাসমূহ। আৰু এনেদৰে এতিয়া দিনক দিনে বৃদ্ধি পাইছে দুৰ্ঘটনাসমূহ। ইটোৰ পিছত সিটো কেৱল দুৰ্ঘটনাৰ খবৰ। আৰু এইবাৰ স্থান বৰপেটাৰ থানাৰ সন্মুখত। আৰু এইবাৰ এখন দ্ৰুতবেগী বাছে বহু দূৰ চোঁচৰাই লৈ যায় এজন ব্যক্তিক আৰু দুৰ্ঘটনাটোত নিহত হয় হাউলিৰ প্ৰকাশ চন্দ্ৰ সাহা নামৰ এজন ব্যক্তি। নৃত্য গোপাল নামৰ এখন যাত্ৰীবাহী বাছে খুন্দিয়াই থৈ যায় প্ৰকাশ চন্দ্ৰ সাহাক। আৰু দুৰ্ঘটনা সংঘটিত কৰা এইখন নৃত্য গোপাল বাছখন এই মুহূৰ্তত দৃশ্য প্ৰত্যক্ষ কৰিছে টাইম 8ৰ দৰ্শকসকলে। এখন দ্ৰুতবেগী বাছখনৰ খুন্দাতে নিহত হৈছে এজন ব্যক্তি। ব্যক্তিজনৰ নাম পুনৰবাৰ উল্লেখ কৰিছো প্ৰকাশ চন্দ্ৰ সাহা। আৰু নৃত্য গোপাল নামৰ এইখন যাত্ৰীবাহী বাছে খুন্দিয়াই থৈ যায় প্ৰকাশ চন্দ্ৰ সাহাক। বৰপেটা ৰোড আৰক্ষী থানাৰ সন্মুখতে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। আৰু এনেধৰণৰ বহু দুৰ্ঘটনাত ইতিমধ্যে বহুতে প্ৰাণ হেৰুৱাইছে, বহুতে আপোনজনক হেৰুৱাইছে। আৰু এইবাৰ বৰপেটা ৰোডত থানাৰ সন্মুখতে সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাটোত নিহত হৈছে প্ৰকাশ চন্দ্ৰ সাহা নামৰ এজন ব্যক্তি। বাছখন আহি আছে ৰানিং লোৱাতে বাছ বুঢ়াটো আহিছিল নেকি, ইমানখিনি দেখা নাই, দূৰৰ পৰা দেখিছোঁতো। তাৰপিছত বুঢ়াটো থপকৰে শব্দ উঠিছে, আমি কথা পাতি আছোঁ, দাউৰি চাব আহিছোঁ, যাই কিনে দেখা পাইছোঁ এইখিনি ফালি গৈছে, তেজ ওলাই গৈছে, পুৰা মাংস সিঁচৰি গৈছে। আমি সেইখিনি দেখা পাই থাকিব নোৱাৰিলোঁ, দাউৰি পলাই। এতিয়া কি কৰিছে মানুহজনক মেডিকেলত লৈ গৈছে। কোনখন বাছে? এইখন বাছে, এইখন নৃত্য গোপাল বাছখনৰ নাম।